তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ বিজিtvlogs নামৰ চেনেলটোলৈ। আজি আমি পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বৰ্তমান মই যাব লৈছোঁ আপোনাৰ যোৰহাটৰ এখন সেৱাশ্ৰম, যিহেতু সেইখনৰ বিষয়ে আজি প্ৰথমবাৰ গম পাইছোঁ। তো এতিয়া যাবলৈ ওলাইছোঁ আৰু লগত যাব শচীন দা। যিহেতু চাইকেল লৈ নাযাওঁ, হেলমেট লৈ আছোঁ দেখিছে। চাইকেল লৈ নাযাওঁ, মানে বাইক লৈ যাম। কাৰণ চাইকেলৰ কিছু প্ৰব্লেম হৈ আছে, সেইকাৰণে বাইক লৈ যাওঁ। তো বলক গৈ থাকোঁ আৰু দেখাই আছোঁ আপোনালোকক। খালী হ'ব গোটেই ট্ৰেইনখনৰ মাল মানে কিমান আহিছে। ইয়াত ট্ৰেইনখন গৈ এটা হ'ল প্ৰায় 5 মিনিট 10 মিনিটমান লাগি গ'ল। যাবলৈ ওলাইছোঁ ইয়াতে ৰখিব আকৌ অলপ পুৰা জাম লাগিলোঁ দে। এতিয়া আহি আছোঁ নে বৰ্তমান আমি আহি ৰামকৃষ্ণ সেৱাশ্ৰম পাই গ'লোঁ। এয়া শচীন দাই ক'লে দুটাই আহিছোঁ। এতিয়া ভিতৰলৈ যাম আৰু অকণমান টাইমৰ পিছত। তো দেখাই আছোঁ আপোনালোকক, সকলোৱে চাই থাকিব ভিডিঅ'টো। কি কি আছে দেখাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। প্ৰথম ভিতৰটো ভালকৈ দেখাই লৈছোঁ। ইয়াৰ ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি এতিয়া আপোনালোকক ভিতৰটো প্ৰথম দেখাই লওঁ, তাৰপিছত আকৌ পুনৰ দেখাই আছোঁ। তো এতিয়া বৰ্তমান আমি ভিতৰত সোমাই গ'লোঁ আৰু এতিয়া ভিতৰত কি কি আছে, কি কথা দেখাই আছোঁ আৰু কি কি সুবিধা আছে এই সেৱাশ্ৰমত। যিহেতু এখন সেৱাশ্ৰম হয়, শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰম। তো ইয়াৰ ভিতৰত কি কি সুবিধা আছে, তো সকলোবোৰ আপোনালোকক ডিটেইলছত দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে আছে গোটেই মেইন মন্দিৰভাগ, যিহেতু এইভাগ মন্দিৰ হয়। আৰু ইয়াৰ চাইডে আশে পাশে ৰুম আছে। এতিয়া কিবা যে আপোনালোকে যে কৈছে অলপ ডাঙৰ কৰিম বুলি ভাবিছে, আচলতে তাৰ কেনেকুৱা উদ্দেশ্য লৈ পেলাই আপোনালোকে কামটো কৰিছে অকণমান জনাই দিয়ক ৰাইজক। আৰু মোৰ লগত আছে সুমিতা আৰু শংকুদা, আৰু এই আশ্ৰমখনৰ লগত একদম আগৰ পৰাই জড়িত হৈ আছে। সুমিতা মুখৰ পৰাই জানিব বিচাৰোঁ আচলতে আশ্ৰমখনৰ বিষয়ে। আৰু আপোনালোকে যিটো দেখিছে ইয়াৰ পৰিৱেশটো ইয়াতকৈ আৰু ডাঙৰ হ'বলৈ গৈ আছে। সেই উদ্দেশ্য নিশ্চিত কাৰণে কেনেকৈ হ'ব, কি হ'ব অলপ জানিব আপোনাৰ সুমিতা মুখৰ পৰা। সুমিতা অলপ জনাই দিয়ক। আশ্ৰমখন ইয়াত স্থাপন কৰা হৈছিলে 1968 চনত। তেতিয়া আমাৰ ইয়াত ফাউণ্ডাৰ মেম্বাৰ আছিলে মাধৱ চক্ৰৱৰ্তী, স্বৰ্গীয় পৰেশচন্দ্ৰ মজুমদাৰ, উমেশ চন্দ্ৰ মজুমদাৰ আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি। আৰু প্ৰথম আমাৰ ইয়াত যেতিয়া মানে আশ্ৰম স্থাপন হৈছিলে, তেতিয়া আমাৰ প্ৰথম প্ৰেচিডেণ্ট আছিলে মাধৱ চক্ৰৱৰ্তী, আৰু প্ৰথম ছেক্ৰেটাৰী আছিলে পৰেশচন্দ্ৰ মজুমদাৰ। প্ৰথম অৱস্থাত এই আশ্ৰমখন ইমানকৈ আজি আমি যিটো পৰিৱেশ পাইছোঁ সেইটো ইমান নাছিলে। মানে তেতিয়া এইটো এটা জুপুৰি ঘৰ আছিলে। তো লাহে লাহে চবৰ কৰ্মনিষ্ঠা আৰু একাগ্ৰতাৰ কাৰণে আজি এই পৰ্যায়লৈ আহি পাইছে। কিন্তু যিহেতু 1968 চনত যেতিয়া স্থাপন হৈছিলে, যথেষ্ট দিনো হৈছে। আৰু তাৰে আজি আমাৰ যোৰহাটৰ বা অসমবাসীৰ লগত পূৰা সদৌ মানে অসমবাসীৰ লগতে ভাৰতৰো বিভিন্ন জেগাৰ পৰা মানুহ কেতিয়াবা ইয়াত আহে। আৰু সেইটো উদ্দেশ্য আমি মনত ৰাখি যাতে ইয়াত আমাৰ মেইনলি সেৱাটো, পূজাটো আমি কৰোঁ, কিন্তু মেইনলি সেৱাও কৰিব লাগে। সেইটো কাৰণে আমি ইয়াত যাতে অলপ ডাঙৰ কৰিব পাৰোঁ, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰখিনি যাতে অলপ মানে বেছি কৰিব পাৰোঁ, যাতে বেছি মানুহ আহি ইয়াত থাকিব পৰা বা সা সুবিধাখিনি যাতে অলপ বেছি কৰিব পাৰোঁ, তাৰ কাৰণে আমি অলপ ইয়াত ব্যৱস্থা কৰিছোঁ। আৰু তাৰ এটা আমি মানে মাষ্টাৰ প্লেন এখন ৰেডি কৰিছোঁ, যিটো প্লেন মই লাহে লাহে আমি দেখুৱাই থাকিম। একেলগে দেখুৱাই দিলে ন, লাষ্টতো দেখুৱাব লাগিব, তেতিয়া আপোনালোকে চাই গম পাব। আৰু বাকী ইয়াত যিখিনি আছে ৰুম চাইডত দেখিছে ন আপোনালোকে, আশ্ৰমত যদি মই কৈছোঁ আপোনালোকক যদি অসুবিধা স্থাপন কৰিব গৈ আছোঁ। আৰু স্কুলখনৰ কাম বিল্ডিঙৰ কাম চলি আছে। মোৰ হাতৰ আগত থাকে এই বিল্ডিংটোত এখন স্কুলো হ'ব।
এখন মানে প্ৰাইমেৰী স্কুলৰ মানে হাইস্কুলৰ আমি সদ্যহতে প্ৰাইমেৰী ষ্টাৰ্ট কৰিব গৈ আছোঁ, কিন্তু লাহে লাহে যদি যোৰহাটবাসীৰ লগতে সদৌ অসমবাসী ৰাইজে যদি আমাক সহায় সহযোগ আগবঢ়ায়, হয়তো বা এইটো লাহে লাহে ডাঙৰ হৈ গৈ থাকিব। কিন্তু প্ৰথমতে আমি প্ৰাইমাৰী স্কুলে প্লেন কৰিম। সেইটো এটা ভাল খবৰ। যোৰহাটবাসী ৰাইজৰ বাবে 10টা বজালৈকে মন্দিৰ, 11টা বজালৈকে মন্দিৰ খোলা থাকে মৰ্ণিং, আৰু ইভিনিং আমাৰ 5টা বজাৰ পৰা মন্দিৰ 7টালৈকে খোলা থাকে। ইয়াৰ মেইন মন্দিৰ ভাগ আছে আৰু ইয়াৰ আশে পাশে আছে যি থাকিব পৰাৰ ব্যৱস্থা আচলতে। তো ইয়াতে সকলো ব্যৱস্থা কৰা হৈছে, থকা অৰ্থাৎ পানীৰ যোগানো ভাল পানীৰ যোগান ধৰা হৈছে। তো আপোনালোক যদি কোনোবা যায় য'ৰ পৰা আহি ধৰি লওক যোৰহাটলৈ আহিছে, তেতিয়াহ'লে থাকিবলৈ জেগা পোৱা নাই, তেতিয়াহ'লে আহি লৈ পেলাই আপোনালোকে এই স্থানত থাকিব পাৰে, আহি থাকিব পাৰে। লগতে যদি আপোনালোকে ক'তো বোলে সুবিধা বিচাৰি পোৱা নাই, তেতিয়াহ'লে ইয়াত থকা ব্যৱস্থা দিয়া হৈছে। আৰু সেইফালে আছে স্কুল এখন, যিহেতু মই দেখাই আছোঁগৈ আগলৈ গৈ। সেইফালে স্কুল এখন ইয়াত বনাই আছে নতুনকৈ, প্ৰথম প্ৰাইমেৰী স্কুল হিচাপে গঢ় লৈ উঠিব। তাৰপিছত যদি ৰাইজৰ আশীৰ্বাদ পায় আৰু ৰাইজৰ সহযোগিতা পায় অসমবাসী ৰাইজৰ, তেতিয়া এখন হয়তো হাইস্কুললৈ পৰিণত কৰি দিব। আৰ্ট কম্পিটিশ্যন কৰা হয়, তাৰপিছত আমাৰ বিনামূলীয়া কিছুমান আমি মেডিকেল কেম্প কৰোঁ বিভিন্ন জেগাত, সেইখিনি কিছুমান আমি ইয়াতো অৰ্গেনাইজ কৰোঁ, কিছুমান আমি ৰুৰেল মানে এৰিয়াত গৈ পেলাই আমি নিজে কৰোঁ। সেইখিনি আমাৰ ওচৰত কিছুমান ভিডিঅ' ক্লিপ বা ফটো আছে, সেইখিনি পিছত মই তোমাৰ লগত শ্বেয়াৰ কৰি দিম। আৰু এই অডিটৰিয়ামখনত যিহেতু আমাৰ এই আশ্ৰমখন চলিবৰ কাৰণে এটা প্ৰত্যেক মাহতে এটা খৰচ আছে, এই মেইনটেনেন্সৰ কাৰণে হওক বা লাইটৰ কাৰণে হওক বা ইয়াত পুৰোহিতৰ কাৰণে হওক, চবৰ কাৰণে এটা খৰচ আছে। সেই খৰচখিনি উঠাব যাওঁতে আমাৰ খুব কষ্ট হয়। তো এইটো কাৰণে এই অডিটৰিয়াম হলখনত আমি কাৰোবাৰ অন্নপ্ৰাশন হওক বা কাৰোবাৰ সকাম হওক বা কাৰোবাৰ বাৰ্থডে হওক, সেইখিনি যদি আমি ইয়াতে আশ্ৰমখনতে আমি কোনোবাই যদি ব্যক্তিয়ে যদি ইয়াত কৰিব বিচাৰে, আমি তেতিয়া খুব কম মানে এটা বিনিময়ত আমি পইচাৰ বিনিময়ত আমি প্ৰেক্ষাগৃহখন কৰিব দিওঁ। তো সেইটো এটা আশ্ৰমৰ ফাণ্ডিঙৰ কাৰণে, এনেকুৱা নহয় যে আমি এইটোৰ পৰা এটা বহুত বেছি প্ৰফিট কৰিবৰ কাৰণে নহয়, আশ্ৰমখন চলি থাকিবৰ কাৰণে। কাৰণ আমাৰ ইয়াত তেনেকুৱাকৈ অকল এই মানে দান বৰঙণিৰ পৰা আমি চলি থাকিব লাগে। তো তাৰে মাজত এইটো এটা পাৰ্ট যে আমি ইয়াৰ পৰা অলপ পইচা মানে কিবা এটা যোনে যিমান দিয়ে আৰু সেইটো মিলাই পেলাই খুব কম টকাৰ পিছত আমি প্ৰেক্ষাগৃহখন ইউজ কৰিব দিওঁ। আমাৰ তাতে বাথৰুম ইয়াত থাকে, ৱাছ বেচিন আছে, আৰু প্ৰেক্ষাগৃহখন যথেষ্ট ডাঙৰ, মোটামুটি প্ৰায় আমাৰ 3,500-4,000 স্কুৱাৰ ফিটৰ প্ৰেক্ষাগৃহ। তো সেই প্ৰেক্ষাগৃহখনত আমাৰ পাৰ্কিঙৰো যথেষ্ট সুবিধা আছে। কোনোবা কাৰোবাৰ খুব গাড়ী চাড়ী লৈ পেলাই আজি ডেটত চবে কিবা গ'লে গাড়ী সুবিধা লাগে, গাড়ী পাৰ্কিঙৰ, সেই সুবিধাখিনিও আমাৰ তাত আমি দিওঁ। তো গোটেইখিনি এটা এতিয়া এই বস্তুটোক আমি এটা ডাঙৰ পৰ্যায়লৈ যেতিয়া যাম, মানে এই বস্তুটো আমাৰ যিটো মাষ্টাৰ প্লেন ৰেডি হৈছে, সেই প্লেনটোত আমি অলপ বহলকৈ সেই বস্তুটো চিন্তা ভাৱনা কৰিছোঁ। কিন্তু তাৰ কাৰণে আমাৰ যোৰহাটবাসীৰ লগত গোটেই অসমবাসী ৰাইজক আমি অনুৰোধ জনাম যে আপোনালোকে আমাৰ সহায় সহযোগ আগবঢ়াব, আৰু লগতে আপোনালোকে আশ্ৰমখনত আহি পেলাই ইয়াৰে যিটো সৌন্দৰ্যটো আপোনালোকে উপভোগ কৰিব। আৰু পূজাৰ যিটো সময়, আমি একচুৱেলি স্বামী বিবেকানন্দৰ যিটো অনুপ্ৰেৰণাত আমি অনুপ্ৰাণিত হৈ সেইখিনি কৰোঁ। গতিকে আপোনালোকে চবেই আহি চবকে ইয়াত আৰু আপোনালোকৰ সহায় সহযোগ আমি যথেষ্ট বিচাৰিছোঁ, যাতে আপোনালোকে অকল পইচাই নহয়, আপোনালোকে নিজে আহি পেলাই যদি সহায় সহযোগ কৰে আৰু বেছি ভাল পাওঁ। এয়া অডিটৰিয়াম, ইয়াত বিভিন্ন ধৰণৰ কাম কাজ কৰা হয়, যিহেতু সুমিত দাই কৈয়ে দিলে, আপোনালোকক শুনিলে অলৰেডি। তো আপোনালোকে যদি এই স্থানত কিবা ফাণ্ডিং দিব বিচাৰে, তো আমি সুমিত দাৰ নাম্বাৰ অৰ্থাৎ এড্ৰেছ দি দিম, আপোনালোকে আহি তাত যোগাযোগ কৰিলে হ'ল। বহুতো সা সুবিধা আছে, আপোনালোকে আহিলে গম পাব। ইয়াত পাৰ্কিঙো আছে, যিহেতু সুমিত দাই কৈ গ'ল। আৰু এইফালে স্কুল বনাই আছে ক'লোৱে, আৰু আগত এখন খেল হৈ আছে, যিহেতু কিহৰ খেল কি কাৰণে কৰা হৈছে, তো আপোনালোকক আগত কৈ আছোঁ, তেতিয়া ওলাই যাওঁতে আপোনালোকক দেখুৱাম কি কাৰণে এই খেলখন পতা হৈছে। তো চাই থাকিম। ইয়াত এতিয়া আৰু এটা কথা গম পালোঁ, ইয়াত এইফালে পলিঅ'ও দিয়া থকা হৈছে, যিহেতু পলিঅ' বহুত দৰকাৰী। এতিয়া বন্ধুসকল, আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ, যিহেতু বাহিৰলৈ যাম, আৰু বাহিৰতো বহুত দেখাবলগীয়া বস্তু আছে, দেখাই আছোঁ। আৰু এটা বস্তু আছে, মানে সেইটো আমি দেখুৱাই নাই আচলতে, এতিয়া দেখাই আছোঁ।
তো চাই থাকিব। তাৰ পৰা আমি আহি বাহিৰ পালোহি আৰু ইয়াত এখন যিহেতু খেল হৈ আছিলে বুলি কৈছোঁ, খেলখন কিহৰ বাবে হৈ আছে, কি কাৰণত হৈ আছে, কি উদ্দেশ্যত হৈ আছে আপোনালোকক দেখুৱাই আছোঁ। তো চাই থাকক, ইয়াত শচীন দায়ে ভিডিঅ' বনাই আছে। ইয়াত খেলখন কিহৰ উদ্দেশ্যত হৈ আছে আমি সুধোংগৈ সম্বলক। এয়া খেলখন মানে এইটো উদ্দেশ্য লৈ হৈ আছে যাতে আপকামিং প্ৰজেক্ট অফ আৱাৰ শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰম যোৰহাট। এয়া আপোনালোকে দেখিবলৈ পাইছে, কি ধুনীয়া এটা পদক্ষেপ লৈ এই খেলখন হৈ আছে। মানে এয়া খেলৰ এয়া হৈ আছে। দাদাহঁতক সুধি আছোঁ। ইয়াৰ পৰা চিটি খেলৰ টিকট বেছি আছে। কৈছিলোঁ ইয়াত খেল এখন হৈ আছে আৰু এই খেলখনৰ ইয়াত টিকট বৰ্তমান মোৰ হাতত। ইয়াৰ প্ৰাইচ মাত্ৰ হৈছে আপোনাৰ 50 টকা। ফাৰ্ষ্ট প্ৰাইজ আছে 220 বাইক এখন আৰু ছেকেণ্ড প্ৰাইজ আছে হিৰো স্প্লেণ্ডাৰ এখন, থাৰ্ড প্ৰাইজ স্কুটি এখন, ফ'ৰ্থ প্ৰাইজ AC এটা আৰু ফিফ্থ প্ৰাইজ আছে ডাবল ড'ৰ ফ্ৰিজ এটা, লগতে 6th প্ৰাইজ ইনভাৰ্টাৰ এটা আৰু 7th প্ৰাইজ হৈ গ'ল আপোনাৰ ছিংগল ড'ৰ ফ্ৰিজ। 8 নম্বৰ প্ৰাইজটো হৈ গ'ল আপোনাৰ স্মাৰ্টফোন এটা। ইয়াত দেখিবলৈ পাইছে স্মাৰ্টফোন এটা আৰু এইখিনিয়ে উপহাৰ আছে। যিহেতু আৰু আছে, চাইকেল আছে প্ৰায় 3জনৰ বাবে, আপোনাৰ ইষ্ট্ৰিও আছে 10জনৰ বাবে। তো যদি আপোনালোকক এই টিকট লাগে তেন্তে আপোনালোকে আহিব পাৰে JC ৰোডেদি সোমাই আপোনাৰ পাম্প হাউচ যোনটো আছে, পাম্প হাউচৰ অপজিটত এইখন দেখিবলৈ পাইছে বজাৰখন পাৰ কৰি আহিয়ে জাষ্ট পাম্প হাউচ আছে। পাম্প হাউচৰ অপজিটতে আছে শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰম। তো সকলো আহক আৰু টিকট সংগ্ৰহ কৰক। যিহেতু ইয়াৰ টিকটৰ কোনো ব্যক্তিগত কাৰণে নহয়, একচুৱেলি ইয়াত টিকট বিক্ৰী কৰি আছে তেওঁলোকে এটা বৃহৎ ডাঙৰ প্ৰজেক্ট হাতত লৈছে। যিহেতু মই আপোনালোকক দেখালোঁ, এয়া দেখিবলৈ পাইছে বহুত ডাঙৰ এটা প্ৰজেক্ট। এই প্ৰজেক্টটোৰ বাবে আপোনাৰ টিকট বিক্ৰী কৰি আছে। আৰু তো সকলো আহক, টিকট সংগ্ৰহ কৰক আৰু লগতে কিবা ডনেশ্যন দিব বিচাৰে, যি কৰিব বিচাৰে তো আহক, সকলো আহক। টিকট বেছি নাই, প্ৰায় বহুত কমমান বাচি আছে চাগে। তো সকলো আহক। এতিয়া বৰ্তমান আহি আমি ঘৰ পাই গ'লো। ঘৰ ওচৰত আছোঁ। ইয়াত দাদা গাড়ী লৈ আহিছে। তো এতিয়া ঘৰ পাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি থৈ যাব।